ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে 5 মাৰ্চ সেইকাৰণে আমি আহিলোঁ আজি ঘৰলৈ ভাইটিৰ বাৰ্থডে যিহেতু সেইকাৰণে ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ এতিয়া সময়টো কেইটা বাজিলে এটা পুৰাপুৰি এটা বাজিছে তাৰপিছত এতিয়া আহি পাইছোঁহে পোনে কি হৈছে ক'ত দেখুৱাম বাৰু তাৰপিছত আকৌ মই যাবই লাগিব বৰগুৰিলৈ কেকৰ অৰ্ডাৰ দি থৈছোঁ সেই কেক আনিবলৈ যাব লাগিব তাৰপিছত বেলুনো লৈ আনিছোঁ সেই বেলুন এটা দুদুহঁতৰ লগত ফুলাম আৰু কোনে কোনে ক'ত কি হৈছে প্ৰথমে এবাৰ দেখুৱাই লওঁ তাৰপিছত বেলুন সজাম আৰু কোন আহি আছে সিহঁতকো দেখুৱাম এইটো ল'ৰা বহুত হাৰামী ল'ৰা হয় ই মোক হাঁহি আছে আৰু আজি মোক অহাৰ লগে লগে কৈছে বাই আজি ধুনীয়া হ'লি বুলি কৈছে সেইকাৰণে মোৰ অন্তৰত বহুত মানে ফূৰ্তি লাগিছে আৰু মই ধুনীয়া হ'লোঁ বুলি কোৱা কাৰণে তই এনেই কেমেৰা আগত কৈ দেচোন এবাৰ ধুনীয়া হ'লোঁ বুলি বগা হ'লোঁ নাই দুদু মোক দেখি মোক লগ পাই কেনেকুৱা লাগিছে ভালেই লাগিছে পিছে বহুত ভাল লাগিছে অ'কে বাই এইপিনে আমাৰ আইতাই ঘৰ সাৰি আছে আমাৰ আপা কামত লাগি আছে এইপিনে কি চানা দাইল বনিছে বোলা এজনী আমাৰ মা চব কামত লাগি আছে আলু কাটি থৈছে এই বেঙেনা চপ বনাব এইখিনি বিলাহী কি কৰিব মই আকৌ এতিয়া সুধিব লাগিব সেইবিলাক মছলা কিবাকিবি পিচি থৈছে এইটো 69 মানে গান বজা বক্সো আনি থৈছে যেনে খুৰী আমাৰ মইনা এজনী ইমান ধুনীয়া হ'ল মইনা বাই কৈ দিয়া বাই বাই কৰিছে এইটো যা তুল দুখন সেইটো আমাৰ ইমান ধুনীয়া বিকি আৰু নিচাও আৰু এইপিনে আমাৰ ভাইটিৰ লগৰ আহি বহি আছেহি মই এতিয়ালৈকে চিনাকি হোৱা নাই চিনাকি হ'ব লাগিব ন বহি থাকা দেই আৰু আমাৰ বিকিয়ে এইবোৰ ব্ৰইলাৰ চইলাৰ কাটি আছে এইটো আমাৰ ধুন মই খালী ভৰিয়ে ঘূৰি আছো এইটো দেউতা বহুত দিনৰ মূৰত দেখিছোন দেই কেমেৰাত লুকাই থাকিছে হাই গৈ জ্ঞান এইটো আমাৰ ভাইটি এয়াই আজি জন্মদিন 29 বছৰ হৈছে আজি আমাৰ চিনু আহিলে মামালে কি আনিলা আৰু দুনদাদালে কি আনিলা আৰু এজনী অনামিকা বৰ ধুনীয়া দেখা যাবলৈ ই কালি মোৰ হ'ব পাৰ্লাৰ চালাৰলৈ গৈ কিনি অকণমান তই গৈছ ইয়াত কিবা এটা আনিছে কি আনিছে মাংসই বনাই আনিছে না মাছেই বনাই আনিছে না আৰু ইয়াত কেকো এটা আনিছে তুমি নিজে বনাই আনিছানে জলকীয়াও দি আনিছ ইয়াত এটা গাখীৰ ঢালি কিনি খাম আৰু ন এতিয়া বতা আকৌ তই জলকীয়াটো দি থচোন ৰ ওপৰলৈ ডাঙৰ অকণমান অ'কে আমাৰ ল'ৰাটো ইমান বগা ন তাক লাগে খাবলৈ দি দে চেলেকা দিছে আকৌ এইটো দি এইটো খাই নাই নাখায় লাগি ধৰিব মোৰ ল'ৰা আনি দিলেহে হেৰি হ'ব গাখীৰ দি দিম আছে দিওঁ মানে কম হ'ল ভাল 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 পাইছে ইয়াক অকণমান খোৱা ই ভাত খোৱা নাই চুনু তুমি ইমান ধুনীয়া হৈছা আমাৰ চুনুৱে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে এবাৰ স্কুটি পাবই হেনো তই টেঙৰ কথা কওঁ সেইটো আমাৰ মিণ্টু দাদা এইটো আমাৰ ভাইটি পায়স খাই আমি কাটো আমাৰ ভাইটিক পায়স খুৱাই দেচোন বাই বাই ঐ খাব চালোঁ আৰু হয় অনামিকা বাইক মাত গৈ দুদু আৰু এইপিনে আমাৰ ভাইটি আজি ইয়াৰ বাৰ্থডে হেৰি ভাইটি মোক আৰু চুনুক মাৰি দেচোন একবি ঐ কেক অনামিকাই আনিছে ভাইটিলে কেক আৰু আমি মনে মনে চাইছোঁ তাত মানে এটা বস্তু আছে চুনু চাই ক তেনেকৈ মেল কপাল প্যাৰ কা মই ল'ম বুলিছে দিবাই फूल गुलाब का बेटी
বেমাৰী নহয় অ' মোৰ নহয় মামী অ' এয়া যে গোলাপ ফুল লাগি আছে সেই কেকলা আজিকালি গোলাপ ফুলো লগাই দিয়ে নেকি কেকৰ ওপৰত আজিকালি গোলাপো লগাই দিয়ে গৈ আছোঁ বৰগুৰি কেক আনিবলৈ আমাৰ বেটি মিষ্টাৰ বিকি শ্ৰীমতী অনামিকা পাৰি গৈ দিয়া চুম এটা দি দিয়া এতিয়া আমি গৈ আছোঁ বৰগুৰি দেই বৰগুৰিৰ পৰা কেক আনিবলৈ গৈ লওঁ একেবাৰে গৈ পাই কেক লৈ উভতি আহোঁতে দেখুৱাম ভিডিঅ' আৰু বেলুন দুটামান আৰু লাগিব মানে বেলুনৰ কালাৰটো এটা হালধীয়া আৰু ক'লা হৈছিলেতো বৰ উজ্জ্বল লগা নাই তাৰমানে আমাৰ সেই ঘৰৰ আগপিনৰ ৱালখনৰ লগত সেইকাৰণে এতিয়া ৰঙা আৰু নীলা আনিম বুলি ভাবিছোঁ বুঢ়া বাৰ্থডে তথাপিও হয়তো জেচিবি ৰাস্তাতে ইমান ডাঙৰ বৰষুণ শিলগুটি কেইটা এতিয়া নাই এডোখৰত নাই পোৱা নাই শিলগুটি গাড়ী সেইডোখৰত বহিয়ে আছে মাথাডোখৰত আকৌ বেঙেনা চাবলৈ খোৱা দিম ন হাই কৈ দিয়া আইতা নাতিনীয়েকক মাম খুৱাইছে এনে অনামিকা বুলি কোৱাজনী কাঁহী বাতি ধুইছে হেনো হাই চুনু এজনী আমাৰ মুনি পেহী বাই বাই এজনী মই ধুনু এইপিনে খুৰী দুজনী এনে শিৱানী দুদু পম্পী মামী খুৰী ঐ বৌ চৰি বৌ এনে সোণামী আহিয়ে চিচা ভাঙিছে বাই টাটা গুড বাই বাই কি এইটো কি পটকা হয় এইটো মানে কেকটো মই আনিছোঁ দেই এইটো মিষ্টাৰ গদা নমস্কাৰ কেক কাটিং ন তই গা ধুলি এইটো অনামিকাই আনিছিলে ভাইটিয়ে মানে আগতীয়াকৈ কাটি দিলে এইপিনে আগপিনে পৰা জাগা চবেই এখন কি কৰিলে
হলে হলে লৈ গৈছে এখন হেৰি যেন দেৱালীহে মিনি দেৱালী অঁ এই আইতা কিনো অৰিজিনেল মিউজিকটো মই দিব পৰা নাই কপিৰাইটৰ ইছ্যু কাৰণে সেইকাৰণে এতিয়া মই মিউজিক এটা দি দিছোঁ এনেই আপোনালোকে তাৰ লগতে ভিডিঅ'খিনি চাই থাকক আৰু কেনেকুৱা পায় জনাব আৰু এয়া সকলোৱে নাচিছে ফূৰ্তি কৰিছে মোৰ মাতটো অকণমান বহি গৈছে কালি যিহেতু গান বাজি থাকোঁতে লাহে লাহে কথা ক'লে মানুহে নুশুনে সেইকাৰণে চিঞৰি চিঞৰি কথা কৈ কৈ আজি ডিঙি মাত বহি গৈছে এয়া চাওক এইখিনি